গুড মৰ্ণিং গাইজ বিবান ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। আজি মই অলপ গাঁৱত যাম, মানে কি অলপ মাৰ মানে এক্সিডেণ্ট হৈছিলে, ৰিক্সাৰ পৰা পৰি মাৰ অলপ খবৰ লৈ আহিম আৰু মই কিবা কিবি দেখুৱাম। গাঁৱত মোৰ বেহাৰৰ খেতি আছে, বেহাৰৰ খেতি বা কেনেকুৱা হৈছে সেইখিনি অকণমান চাই আহিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই যাব ওলাইছোঁ একদম ফুল কেটকত, এয়া জোতা বেলেগ একদম জোতা লৈছোঁ। জেকেটটো এইটো ঠাণ্ডাৰ কাৰণে বঢ়িয়া, আৰু ঠাণ্ডা সিমান নালাগে এই জেকেটটো পিন্ধিলে। পুৰা এটা হেলমেট লৈছোঁ। চ' বাইকত যাম আজি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাবি পেলাই আৰম্ভ কৰিলোঁ যাত্ৰা নলবাৰী। বলক গাঁৱৰ পৰা আহোঁ, এদিন ছুটি লৈছোঁ। চ' বলক কি এনজয়মেণ্ট হয় চব দেখা যাব। সেয়া বাইক ষ্টাৰ্ট কৰিলোঁ আৰু জয় বিশ্বকৰ্মা বাবা। শান্তিপুৰ পেট্ৰল পাম্প পালোঁ, তেল অলপ ভৰাই ল'ব ৰ'ব। বলক মই ভিডিঅ'টো আপোনালোকক দেখুৱাই বনাইছে আপুনি গুৱাহাটীখন। এয়া দেখিছেনে, একদম বেলেগ গুৱাহাটী এইখন। থেংক ইউ মামা, থেংক ইউ। পালোঁ ৰ'ব, জালুকবাৰী পালোঁ। জালুকবাৰীখন মানে ইমান ধুনীয়া বনাইছে। গুৱাহাটীখন কিবা এটা প্ৰগ্ৰেম আছে চাগে। এই মই এতিয়া ডক্টৰ ভূপেন হাজৰিকা সুধাকন্তৰ য'ত স্মৃতি বনোৱা হৈছিল তাত আছোঁ। এইটো বলক আমি দেখুৱাম আৰু আগত দেখুৱাম। আমি গৈ আছোঁ আজি বিশেষ উদ্দেশ্যলৈ। জালুকবাৰীখন ইমান ধুনীয়াকৈ সজাইছে, মানে ইমান ধুনীয়া লগা হৈছে। আপুনি চাওকচোন, একদম বিৰাট বেলেগকৈ বনাইছে। এই দেখছে না, এই ধুনীয়া হৈছে একদম। একদম বেলেগ। এইটো ডক্টৰ ভূপেন হাজৰিকা সুধাকন্ত পথ। বলক আজি এই ভিডিঅ'টোত বহুত অলপ এনজয়মেণ্ট কৰিব লাগিব, ময়ো এনজয়মেণ্ট পাম। বলক ফাইনেলি গাইজ একদম শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। এয়া শৰাইঘাট ব্ৰিজ, কুঁৱলী অৱস্থা নাই, দেখা নাপায় একো, একদম একো দেখা নাপায়। একো দেখা নাপায়। এই সেইখন পুৰণা শৰাইঘাটখন চাবা। তো নদীটো দেখাই নাপায় আকৌ। এই একো নাপায়। চাই আছোঁ আজি। তাত বেলেগ কিবা এটা হ'ব চাগে। আমি আহি পালোঁ। এই অলপ হাৱা দিওঁ, গাড়ীত হাৱা নাই, হাৱা দিওঁ এতিয়া। এইখনত ভেনুত দি আছে, তাৰপিছত মোক দিব হাৱা অলপ দি লওঁ, নহ'লে গাড়ীখন চলাই আৰাম পোৱা নাই। গৈ আছোঁ এতিয়া। বলক গাইজ, ঠাণ্ডা লাগিছে, অকণমান চাহ খাই লওঁ। বাইদেউৰ সৰু দোকান, তথাপিও এইবিলাকত চাহ খাই বহুত বেলেগ মজা লাগে, ভাল লাগে। এই টোলগেট পাৰ হৈ আহি পেলাই ইয়াতে আহক, ঠাণ্ডা এই ঠাণ্ডাত চাহকাপ খালে ভাল লাগিব। আৰু গৈ আছোঁ, চাহকাপ খাই কিনে আৰু ৰানিং কৰিম। আৰু পাম আৰু ঘৰ এই আৰু 3 মিনিট। এই দেখিছে এইবিলাক বেহাৰৰ খেতি, বেলেগ বিন্দাছ মানে। বলক এই গৈ আছোঁ আৰু ঘৰলৈকে। গাইজ ফাইনেলি আহি পালোঁ মোৰ ঘৰ। বলক এইটোৱে মোৰ ঘৰ, এইটোৱে সৰু পজা, এইটোৱে ঘৰ। বলক এতিয়া কোন কি আছে বা মা নাই নেকি? মুনু, এইটো মোৰ মুনু আহি পালোঁ। খানা খাইছোঁ, মই ভাত খাম ঘৰ। গতিকে এতিয়া এই ঘৰৰ পিছত আমি বেহাৰৰ খেতি চাব যাম। আৰু বেহাৰৰ খেতি নাজানো কেনা বা আহিছে কি গৈ গৈছোঁ। এইটো ভতিজা হাই কওঁ মুনু, হাই কোৱা কিবা। লাজ কৰে, বিৰাট লাজ কৰে। কিমান কি ক্লাছ পঢ়ি আছ? এই মুকুল খ পালাকে দেছ। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কৈ দিয়া। অসমৰ মুখ্যমন্ত্ৰীৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জানো হয় না? তোমাৰ পিন নম্বৰ কৈ দিয়া। পিন নম্বৰ 7 7 8 1 3 আৰু 7 0। 7 আৰু তোমাৰ স্কুলখনৰ নাম কৈ দিয়া। শংকৰদেৱ শিশু নিকেতন টিহু। বঢ়িয়া। চ' গাইজ, আমি এইবাৰ বেহাৰৰ খেতি চাব যাম। বেহাৰৰ খেতি চাই আহি তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম। চ' গাইজ, মই এতিয়া মনদীপৰ ঘৰত যাই আছোঁ। মনদীপৰ ঘৰত মই লগ পাম মনদীপক লৈ কিনে মই ঘৰৰ পৰা আহিলোঁ। এতিয়া মনদীপক লৈ পেলাই মই এতিয়া যাম আমি বেহাৰৰ খেতিলৈকে। এতিয়া বেহাৰৰ খেতিত যাম। পালোঁ মনদীপৰ ঘৰ। মনদীপৰ লগত এতিয়া আমি বেহাৰৰ মাজত ভিডিঅ' বনাব যাম। এইটো কি মনদীপ? এই মন্দিৰৰ ঘৰত এটা বেলেগ বস্তু, স্পেচিয়েল বস্তু দেখা পাইছোঁ। কাই ক'ব পাৰে কওক। এইটো চাংঘৰ উঠো ৰ'ব একবাৰ। এই সন্ধি যাব লাগিব, একদম বেলেগ। এইটো চাংঘৰত উঠো, চাংঘৰ। এইয়া 1 2 3 চাংঘৰ। বহুত দিনৰ মূৰত চাংঘৰ মানে এইটো আচলতে গোহালি কিবা বুলি কয়। কি বুলি কয় মনদীপ এইটোক?
গলি নহয় কিবা এটা বেলেগ নাম আছে মই নাজানো সিংকে কিবাটো বেলেগ কিবা কয় আপোনাৰ এইটো যে গৰুবিলাক ওপৰত থাকে তাৰমানে অলপ হাৱা চাৱা কম লাগে চাংগলি বুলি কয় এইটো চাংগলি চ' গাইজ বলক আমি এতিয়া বেহাৰৰ খেতি এই ভিডিঅ'টোত আমি একদম মানে গাঁৱৰ পৰিৱেশ এটা আমি যে মই আহিলোঁ গুৱাহাটীৰ পৰা চব পৰিৱেশ এটা মই দেখুৱাইছোঁ আৰু যাম এতিয়া বেহাৰৰ খেতি কি হৈছে গমেই পোৱা নাই বলক বেহাৰৰ খেতিলৈকে যাওক বলক চ' গাইজ বলক আমি এতিয়া বেহাৰৰ খেতি চাম আহক গৈছোঁ বেহাৰৰ খেতি গৈ আছোঁ মনদীপ আছোঁ পৰা বাকী হা আছোঁ কেনেকুৱা লাগছে হিৰো লাগছে নেকি হিৰো নহয় ব'লা বেহাৰৰ খেতি আমি চবতে আছোঁ য'ত য'ত যাব লাগে তাতে আছোঁ তে ব'লা মনদীপ চাওঁ কি ক'বা এতিয়া বেহাৰৰ খেতি কৰি আমি কি কৰিছোঁ বেয়া কৰিছোঁ নেকি এই মজা বেহাৰৰ খেতি কৰিব লাগে আৰু খেতিটোতো আমাৰ মানে কৃষক মানে আমাৰ যিখিনি গাঁৱৰ মানুহ সেইখিনিৰ কাৰণে এটা বহুত ডাঙৰ কথা কাৰণ এইটো কৰিবই লাগে আজিকালি মানুহে নকৰে কিন্তু কৰিব লাগে মোৰ মতে চ' গাইজ তেতিয়াহ'লে এতিয়া ফাইনেলি আমি বেহাৰৰ খেতি আহিবলৈ উদ্দেশ্য আছিল মাৰ হাতখন বেয়া আহিছিলে মই কৈছিলোঁ মা কিন্তু আজি নাই ঘৰত কাৰণ মাৰ মামাকৰ সিহঁতৰ কিবা খানা খাব গৈছে চ' মাক লগ নাপামেই সেইকাৰণে ভিডিঅ'টো নেক্সট আমি এতিয়া আমি নিজৰ আৰু বেহাৰৰ খেতি আমি 4জন মিলি পেলাই কৰিছিলোঁ এই জমনি হৈছে ৰ'ব বেৰাৰ ওপৰেদি পাৰ হ'ব লাগিব সন্দি সন্দি আছে মোৰ আছে পাৰবা না চাবা লাগি থাকক হাও তোমাৰ এইটো কি হা দেয়াৰ মানে এইটো কি মই বুজিব নাই ডিম্পুদাৰ ডাইলগ দেয়াৰ নেকি মানে ডিম্পুদাৰ স্পৰ্টিং নেকি কেনেকৈ পালা এইটো মানে মই অৰ্ডাৰ কৰিছিলোঁ তাৰে কিছুমান অফাৰ পাই কিনে আৰু মিলি কিনে লৈলোঁ আৰু হাও কি ক মানে এতিয়া মানে অফাৰত কিবা তুমি কমিশ্যনো পাইছা কিবা পইচা দিছা অলপ মানে কমিশ্যন এনাই 700 দাম অকণমান কমিশ্যন চ' গাইজ ডিম্পুদাৰ হেৰি বোকা চাৰ্টেদি আমি বেহৰৰ খেতিত গৈ আছোঁ এতিয়া বেহৰ চাবচোন বেহৰ বেহৰ ডাঙৰ হ'ল বেহাৰ একদম বিন্দাছ অলপ নহয় বহুত 4জন মিলি পেলাই আমি কষ্ট কৰিছিলোঁ ত' কষ্টৰ ফল চাগে ভাল হ'ব এতিয়াতো আমি বেহাৰৰ খেতি পূৰা ধুনীয়া একদম হেৰি হৈ গৈছে এচক একদম বেহাৰ পূৰা হেৰি হৈ গৈছে দেখিছেনে বেহাৰৰ এই কৰিবিলাক দেখিছেনে ডাঙৰ ভাল হ'ব যেন লাগিছে চাই লওঁ দিয়কচোন কি হয় না কি মনদীপ এইবাৰ ফাৰ্ষ্ট দে আৰু কৰিম এতিয়া আমি মাজলৈকে যাই আছোঁ মাজলৈকে এই গোটেই বেহাৰ একদম ফুল নাই এতিয়া গোটেই কৰি হয় অন হৈছে নন্দা মোৰ বেহাৰ শ্বাহৰুখ খানৰ ষ্টাইলত মোৰ বেহাৰ মানে মোৰ নহয় আমি 4জন মিলি পেলাই কৰিছিলোঁ ইমান ভাল লাগিছিলে চ' গাইজ মই এতিয়া এটাই কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ যাব ইয়াতে ধুনীয়া সুন্দৰ যে আমি খেতিয়কসকলে যে ইমান কষ্টৰ মূৰত যে এতিয়া বেহাৰৰ কৰি হৈছে যে কিবা অকণমান ফল পাম যেন লাগিছে চ' গাইজ আমি সদায় নিজকে হেৰি কৰি ৰাখিব লাগিব যে খেতিয়ক হিচাপে যিকোনো কাম কৰিলেও আমি সদায় খেতি কৰিবই লাগিব চ' নিজৰ বেহাৰত আজি নিজে আহি এটা ভিডিঅ' বনাইছোঁ বিৰাট ভাল লাগছে না কি মনদীপ একদম মজা লাগছে তুমি কি ক মই কি ক'ম আৰু মজা লাগছে নাই ইমান কষ্ট কৰি কিনে আৰু 4জন লগ লাগি কিনে ইমান ধুনীয়াকৈ বেহাৰখিনি কৰিছে তো দেখি কিনে ভাল লাগছে ইমান ব্যস্ততাৰ মাজতো তাৰ উপৰি ছুটি লৈ কিনে মানে এইখিনি কৰিছে মাজে যেতিয়া মানে অফ টাইম পাওঁ এগলাখান কৰি থাকোঁ এগলাখান কৰিলে মানে ভাল লাগে আৰু কাৰণ কিয় আমি অসমীয়া চলি আমি ইমান পিছতো নাইতো সেইকাৰণে প্ৰত্যেকজন ল'ৰাক কৈছোঁ তোমালোকে কোনো এনে নাথাকিব কেতিয়াও কাৰণ কিয় আমি কষ্ট কৰিলে কথাতে আছে কষ্ট কৰিলে তুমি যিকোনো কামো আগৰ কথা এটা আছে যে লক্ষ্য থাকিলে দৃষ্টি নেহেৰায় লক্ষ্য থাকিলে কেতিয়াও দৃষ্টি নেহেৰায় অভ্যাসে নৰ কৰ্ণপথে হৰ গতিকে আহক আমি কৰিব পাৰিমেই নিশ্চয় কৰিব পাৰিম এই আমি অসমীয়া ল'ৰা চ' গাইজ এতিয়া লাষ্ট টাইমত ক'লোঁ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম এইকাৰণে যে আমি মনদীপক মই এটা কৈছোঁ মনদীপ মোক তুমি কিবা এটা কৈ দিয়া যে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব তুমি কৈ দিয়াছোঁ এইবাৰ এই ভিডিঅ'টো সকলোৱে চালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে একদমেই নাপাহৰিব বিভান নয়ন চেনেলটো আপোনালোকে তামাম ধামাকেদাৰ ব্লগ আহিছে একদম নয়নদাই হিলাই দিব এইবাৰ আৰু গাইজ
খেতি কৰিবলৈ লাজ নকৰিব আজিকালি ল'ৰা ছোৱালীবিলাকে মানে পঢ়ি শুনি এনে খেতি কৰিব লাজ কৰে খেতি কৰিব লাজ কৰিব নালাগে ভিডিঅ'টো লাইক কৰক কমেণ্টটো কৰি দিব যে কেনে লাগিল ভিডিঅ'টো আৰু আজিলৈ এইখিনি লগ পাম এটা নতুন ব্লগত তেতিয়ালৈকে বাই বাই নয়ন দা এবাৰ সভা চাম একেলগে এবাৰ নিশ্চয় একেলগে সভা চাম মানে মই কিন্তু নোৱাৰোঁ মই অলপ সময়ৰ কাৰণে আহিছোঁ ব্যস্ত থাকোঁ গতিকে চব মনদীপৰ লগত সভা চাম যিমান পাৰোঁ সময় অলপ সময় থাকিম মনদীপৰ লগত চ' গাইজ লগ পাম নেক্সট ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব তেতিয়া মোৰ ভিডিঅ' আৰু নতুন ভিডিঅ' পাই যাব ধন্যবাদ জয় অসম অঁ নেকি নয়ন দা মোৰ বেহাৰ শ্বাহৰুখ খানৰ ষ্টাইলত মোৰ বেহাৰ মানে মোৰ নহয় আমি চাৰিজন মিলি পেলাই কৰিছিলোঁ ইমান ভাল লাগিছিলে চ' গাইজ মই এতিয়া এটাই কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ যাব ইয়াতে ধুনীয়া সুন্দৰ যে আমি খেতিয়কসকলে যে ইমান কষ্টৰ মূৰত যে এতিয়া বেহাৰৰ কৰি হৈছে যে কিবা অকণমান ফল পাম যেন লাগিছে চ' গাইজ আমি সদায় নিজকে হেৰি কৰি ৰাখিব লাগিব যে খেতিয়ক হিচাপে যিকোনো কাম কৰিলেও আমি সদায় খেতি কৰিবই লাগিব চ' নিজৰ বেহাৰত আজি নিজে আহি এটা ভিডিঅ' বনাইছোঁ বিৰাট ভাল লাগছে না কিমান দীপ একদম মজা লাগছে তুমি কি ক মই কি ক'ম আৰু মোৰ মজা লাগছে নয়ন দাই ইমান কষ্ট কৰি কিনে আৰু চাৰিজন লগ লাগি কিনে ইমান ধুনীয়াকৈ বেহাৰখিনি কৰিছে তো দেখি কিনে ভাল লাগছে ইমান ব্যস্ততাৰ মাজতো তাৰ উপৰি ছুটি লৈ কিনে মানে এইখিনি কৰিছে মাজে যেতিয়া মানে অফ টাইম পাওঁ এগলাখান কৰি থাকোঁ এগলাখান কৰিলে মানে ভাল লাগে আৰু কাৰণ কিয় আমি অসমীয়া চলি আমি ইমান পিছতো নাইতো সেইকাৰণে প্ৰত্যেকজন ল'ৰাক কৈছোঁ তোমালোকে কোনো এনে নাথাকিব কেতিয়াও কাৰণ কিয় আমি কষ্ট কৰিলে কথাতে আছে কষ্ট কৰিলে তুমি যিকোনো কামো আগৰ কথাই এটা আছে যে লক্ষ্য থাকিলে দৃষ্টি নেহেৰায় লক্ষ্য থাকিলে কেতিয়াও দৃষ্টি নেহেৰায় অভ্যাসে নৰ কৰ্ণপথে হৰ গতিকে আহক আমি কৰিব পাৰিমেই নিশ্চয় কৰিব পাৰিম এই আমি অসমীয়া ল'ৰা চ' গাইজ এতিয়া লাষ্ট টাইমত ক'লোঁ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম এইকাৰণে যে আমি মনদীপক মই এটা কৈছোঁ মনদীপ মোক তুমি কিবা এটা কৈ দিয়া যে লাইভ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব তুমি কৈ দিয়াছোঁ এইবাৰ এই ভিডিঅ'টো সকলোৱে চালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে একদমেই নাপাহৰিব বিভান নয়ন চেনেলটো আপোনালোকে তামাম ধামাকেদাৰ ব্লগ আহিছে একদম নয়ন দাই হিলাই দিব এইবাৰ আৰু গাইজ খেতি কৰিবলৈ লাজ নকৰিব আজিকালি ল'ৰা ছোৱালীবিলাকে মানে পঢ়ি শুনি এনে খেতি কৰিব লাজ কৰে খেতি কৰিব লাজ কৰিব নালাগে ভিডিঅ'টো লাইক কৰক কমেণ্টটো কৰি দিব যে কেনে লাগিল ভিডিঅ'টো আৰু আজিলৈ এইখিনি লগ পাম এটা নতুন ব্লগত তেতিয়ালৈকে বাই বাই নয়ন দা এবাৰ সভা চাম একেলগে এবাৰ নিশ্চয় একেলগে সভা চাম মানে মই কিন্তু নোৱাৰোঁ মই অলপ সময়ৰ কাৰণে আহিছোঁ ব্যস্ত থাকোঁ গতিকে চব মনদীপৰ লগত সভা চাম যিমান পাৰোঁ সময় অলপ সময় থাকিম মনদীপৰ লগত চ' গাইজ লগ পাম নেক্সট ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব তেতিয়া মোৰ ভিডিঅ' আৰু নতুন ভিডিঅ' পাই যাব ধন্যবাদ জয় অসম